এই পক্ষেকৰ এটি শিহৰণকাৰী ঘটনা। বিশ্বত খলকনি তোলা এই খবৰ আটলান্টিক মহাসাগৰৰ তলিত ধ্বংস হোৱা এখন ছাবমেৰিন আৰু 5জন কোটিপতি ব্যৱসায়ী। কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ'ল মৃত্যুৰ পূৰ্বে ধৰা পৰিছিল ছাবমেৰিনখনৰ কাৰিকৰী বিসংগতি। নমস্কাৰ, মই দীপজ্যোতি। আৰম্ভণিতে উল্লেখ কৰা মানৱ সভ্যতাৰ এই কৰুণ কাহিনীটো সম্পূৰ্ণৰূপে জানিবলৈ আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব। আমেৰিকান কোম্পানী অ'চেনগেটৰ টাইটান নামৰ ছাবমেৰিনখন কানাডাৰ ছেইণ্ট জন পৰ্টৰ পৰা 17 জুন 2023 তাৰিখে পুৱা 8 বজাত 700 কিলোমিটাৰ দূৰত নৰ্থ আটলান্টিক মহাসাগৰৰ তলত থকা টাইটানিক জাহাজখনৰ ধ্বংসাৱশেষ চাবলৈ যাত্ৰা আৰম্ভ কৰিছিল। টাইটান ছাবমেৰিনখনত 5জন ব্যক্তি আছিল। এক্সন এভিয়েশ্যনৰ প্ৰতিষ্ঠাপক হামিছ হাৰ্ডিং, যিয়ে বিশ্বৰ অন্যতম ধনাঢ্য ব্যক্তি জেফ বেজছৰ সৈতে মহাকাশ ভ্ৰমণ কৰিছিল। অ'চেনগেটৰ CEO ষ্টকটন ৰাছ। উল্লেখ কৰা প্ৰয়োজন যে অ'চেনগেট হৈছে এটা আমেৰিকান প্ৰতিষ্ঠান যিয়ে অ'চেন টুৰিজিমৰ ছাবমেৰিন বনায়। 77 বছৰীয়া পল হেনৰী, যি ইয়াৰ পূৰ্বেও টাইটানিকৰ ধ্বংসাৱশেষ দৰ্শনেৰে অভিজ্ঞতাপুষ্ট আছিল, আৰু আন দুগৰাকী হ'ল পাকিস্তানী ধনকুবেৰ শ্বাহজাদা দাউদ আৰু তেওঁৰ 19 বছৰীয়া পুত্ৰ সুলেমান দাউদ। মৃত্যুৰ পূৰ্বে হামিছ হাৰ্ডিঙে ছ'চিয়েল মিডিয়াত দিয়া এটা পোষ্ট চাওঁ আহক। আটলান্টিক মহাসাগৰত 1922 চনত টাইটানিক জাহাজখন ডুবিছিল। আটলান্টিক মহাসাগৰৰ অশান্ত ঢৌৰ বাবে জাহাজখনৰ ধ্বংসাৱশেষ 73 বছৰৰ পাছতহে অৰ্থাৎ 1985 চনত উদ্ধাৰ হৈছিল। কানাডিয়ান বোলছবি নিৰ্মাতা জেমছ কেমেৰুনে যথেষ্ট গৱেষণাৰ অন্তত 1997 চনত টাইটানিক বোলছবিখন মুক্তি দিছিল। এই বোলছবিখনে বিশ্বজুৰি খলকনি সৃষ্টি কৰিছিল, লগতে মানুহৰ মাজত টাইটানিকৰ ওপৰত কৌতূহল বৃদ্ধি কৰিছিল, আৰু টাইটানিকৰ ধ্বংসাৱশেষ থকা স্থান এক টুৰিষ্ট ছাইটলৈ পৰ্যবেক্ষিত হৈছিল। কোৱা হয় সমুদ্ৰ গহ্বৰলৈ যোৱা কাৰ্য মহাকাশলৈ যোৱাতকৈও কঠিন, বিশেষকৈ পানীৰ চাপে এই কাৰ্য অতি কঠিন কৰি তোলে। টাইটানিক আটলান্টিক সাগৰৰ 4000 মিটাৰ তলত অৰ্থাৎ 4 কিলোমিটাৰ তলত আছে। পৃথিৱীৰ উচ্চ অট্টালিকা ব্ৰুজ খালিফাৰ সমান 5টা অট্টালিকাৰ উচ্চতা যিমান হ'ব তাৰ সমানেই এই গভীৰতা। ইয়াত পানীৰ চাপ 5800 PSI। এই চাপ মানুহৰ নখৰ ওপৰত এটা প্ৰাপ্তবয়স্ক হাতী থিয় কৰাৰে যিমান হ'ব তাৰ সমকক্ষ। এতিয়া অনুমান কৰক টাইটান ছাবমেৰিনখনৰ ওপৰত কিমান চাপ পৰিছিল। 18 জুন 2023 দেওবাৰে দুপৰীয়া 12 বজাত আটলান্টিক মহাসাগৰৰ বুকুৰ পৰা ধ্বংসাৱশেষ থকা তললৈ যাত্ৰা কৰিছিল। সাধাৰণতে টাইটানিকৰ কাষ চাপিবলৈ 2 ঘণ্টাৰ সময়ৰ প্ৰয়োজন হয়। 1 ঘণ্টা 45 মিনিটৰ পিছতেই সাগৰৰ ওপৰত থকা মাদাৰশ্বিপ পলাৰ প্ৰিন্সৰ সৈতে সংযোগ বিচ্ছিন্ন হয় টাইটানৰ। সাগৰৰ ইমান তলত সূৰ্যৰ পোহৰে কোনো কালে স্পৰ্শ নকৰে আৰু খুব মৰা এন্ধাৰ হয়। তেনে ক্ষেত্ৰত ৱায়াৰলেছ ছিগনেল নোপোৱাটো সাধাৰণ কথা, গতিকে মাদাৰশ্বিপৰ এক্সপাৰ্টসকলে ইয়াক গুৰুত্ব দিয়া নাছিল। টাইটানৰ এই যাত্ৰা দুপৰীয়া 12 বজাৰ পৰা সন্ধিয়া 7 বজালৈ 7 ঘণ্টাৰ আছিল, কিন্তু সন্ধিয়া 7 বজালৈকে সংযোগ নোহোৱাত চিন্তাত পৰে মাদাৰশ্বিপত থকা আটাইবোৰ, আৰু লাহে লাহে পৰিস্থিতি বিষম হ'বলৈ ধৰে। কানাডিয়ান ৰিচাৰ্চ ভেছেল পলাৰ প্ৰিন্সে টাইটান ছাবমেৰিনৰ বিচাৰ খোচাৰ আৰম্ভ কৰে, লগতে নিশা 9:30 বজাত US কোষ্ট গাৰ্ডৰ সহায় বিচাৰে। আমেৰিকা কানাডাৰ জাহাজ এৰোপ্লেনে সমগ্ৰ এলেকাত উদ্ধাৰ অভিযান অব্যাহত ৰাখে। কেৱল সাগৰৰ ওপৰতে নহয়, ছনাৰ টেকনলজিৰ সহায় লয় অভিযানকাৰীসকলে। লগতে উক্ত এলেকাত থকা যিমানবিলাক কমাৰ্চিয়েল জাহাজ আছিল তেওঁলোককো তীক্ষ্ণ নজৰ ৰাখিবলৈ আহ্বান জনায়। কিন্তু 2 দিন পাৰ হৈ যোৱাৰ পাছতো একো সংযুক্ত পাবলৈ সক্ষম নহয়। 21 জুন বুধবাৰ পুৱা 6 বজাত পানীৰ তলত এটা শব্দ আণ্ডাৰ ৱাটাৰ ৰাডাৰত ধৰা পৰে। সেই স্থানলৈ ৰিম'টলি অপাৰেটেড ভেহিকল চমুকৈ ROVS পঠিয়ায়, কিন্তু টাইটানৰ সম্ভেদ তেতিয়াও নাপায়। ইতিমধ্যে 3 দিন শেষ হৈছিল। টাইটানত থকা অক্সিজেনৰ পৰিমাণো 96 ঘণ্টালৈ হ্ৰাস হৈছিল। টাইটান ছাবমেৰিন চিৰদিনৰ বাবে শেষ হৈ যোৱাৰ দুঃসংবাদৰ বাবেহে যেন সকলো প্ৰস্তুত হৈ পৰিছিল। তথাপিও আমেৰিকা, কানাডা আৰু ফ্ৰান্সৰ উদ্ধাৰকাৰী দলে অভিযান অব্যাহত ৰাখিছিল। কিজানিবা একোটা সুসংবাদ আহেই। 22 জুন বৃহস্পতিবাৰ দুপৰীয়া 2 বজাত টাইটানিকৰ ধ্বংসাৱশেষৰ ওচৰলৈ ROVS পুনৰবাৰ পঠাই দিয়ে। তাত গৈ যি দেখিলে সেয়া অতিকৈ হৃদয় বিদাৰক। টাইটানিকৰ ধ্বংসাৱশেষৰ পৰা 1600 ফুট দূৰৈত টাইটানৰ ভগ্নাৱশেষ দেখা পায়, আৰু ক্ৰমশঃ বিশ্ব সংবাদ শিৰোনামা দখল কৰে। এটা কথা স্পষ্ট হৈ পৰে যে একমাত্ৰ পানীৰ চাপ সহ্য কৰিব নোৱাৰি টাইটান সমুদ্ৰ গহ্বৰত বিস্ফোৰিত হয়। ইয়াৰ পিছতেই অ'চেনগেটৰ ছেফটিৰ ওপৰত উপৰ্যুপৰি প্ৰশ্ন উত্থাপন হয়, বিশেষকৈ অ'চেনগেটৰ CEO হাৰ্নিছ হাৰ্ডিং, যিগৰাকী এই যাত্ৰাত ইতিমধ্যে প্ৰাণ হেৰুৱাইছে। তেওঁই 2001 চনত এক সাক্ষাৎকাৰত টাইটান ছাবমেৰিন নিৰ্মাণৰ সময়ত কিছু নিয়ম মনা নাই বুলি বিস্ফোৰক মন্তব্য প্ৰদান কৰিছিল। টাইটান সম্পূৰ্ণ ষ্টিলেৰে নহয়, এভিয়েশ্যন গ্ৰেড কাৰ্বন ফাইবাৰে নিৰ্মাণ কৰিছে। নতুন আৱিষ্কাৰৰ বাবে ষ্টিলৰ সৈতে কাৰ্বন ফাইবাৰ ব্যৱহাৰ কৰিছে। আনকি যাত্ৰাৰ পূৰ্বে 5000 পৰা 10000 প্ৰেছাৰত
সুকলমে পৰীক্ষা সম্পাদন হৈছিল টাইটানৰ কিন্তু বিশেষজ্ঞ বিজ্ঞানীমহলৰ মতে কেৱল মাত্ৰ পানীৰ চাপেই নহয় সাগৰৰ তলিত থকা গধুৰ ওখ পদাৰ্থ সাগৰীয় প্ৰাণী পানীৰ সুতো অন্য একোটা প্ৰত্যাহ্বান যিয়ে নহওক টাইটান ধ্বংস হোৱাৰ এক কাৰণ কাৰ্বন ফাইবাৰ আছিল আনহাতে শেহতীয়াকৈ টাইটান ছাবমেৰিনত আগৰে পৰা ক্ৰেক আছিল বুলি এক সূত্ৰৰ পৰা খবৰ আহিছে খবৰ অনুসৰি 2019 চনত এই ছাবমেৰিনখনে কাৰ্ল ষ্টেনলে নামৰ এগৰাকী ব্যক্তিকো সাগৰ তলি ভ্ৰমণৰ বাবে লৈ গৈছিল অচেন গেটৰ CEO গৰাকীয়ে ছাবমেৰিনখন অপাৰেট কৰিছিল কাৰ্লে কৈছিল সাগৰতলি পাওঁতে তেওঁ ছাবমেৰিনখনৰ বডিত ভঙাৰ দৰে এক অদ্ভুত শব্দ শুনিবলৈ পাইছিল তেওঁ CEO গৰাকীৰ ওপৰত থকা বিশ্বাসৰ বাবে এই পৰিঘটনা গুৰুত্ব দিয়া নাছিল One point I was actually even able to drive the submarine towards deeper water by the sound of the cracking getting CNNক দিয়া সাক্ষাৎকাৰত তেওঁ এয়া এক ৱাৰ্নিং আছিল বুলি অভিহিত কৰিছে আৰু টাইটানে যে পানীৰ চাপ সহিব পৰা নাছিল তাক স্পষ্ট আছিল যদি এই কথা সত্য হয় তেন্তে টাইটানত যে আগৰে পৰা ক্ৰেক আছিল সেই কথা স্পষ্ট হৈ পৰিছে আনহাতে 2018 চনত অচেন গেটৰ এজন বিষয়াই টাইটানত ব্যৱহাৰ কৰা কাৰ্বন ফাইবাৰৰ ওপৰত নিজৰ মন্তব্য ৰাখিছিল আৰু তেওঁৰ মতে যদি কেনেবাকৈ সাগৰৰ তলত ক্ৰেক আহে তেন্তে মিলি ছেকেণ্ডতহে গম পাব পাৰে বুলি তেওঁ ডাঠি কৈছিল আৰু বাস্তৱত হেয়াই হ'ল সাগৰৰ তলিত টাইটান ধ্বংস হ'বলৈ মাত্ৰ 0.3 ছেকেণ্ডৰহে প্ৰয়োজন হ'ল আৰু বিশ্বৰ বুকুত এটি কৰুণ কাহিনী হৈ পৰিল ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ আমাৰ চেনেলটো ছাবস্ক্ৰাইব লাইক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ আমি এনেধৰণৰ ভিডিঅ' অনাগত দিনত দি যাবলৈ উৎসাহিত হ'ম ধন্যবাদ